हेलो नमस्कार সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম। আজি বিশেষ ভিডিঅ' ব্লেক একো টপিক নাই, কিন্তু আপোনালোকক কিছুমান কুৱেশ্যনৰ এনচাৰ দিবৰ কাৰণে আহিছোঁ। বহুত বেছি সুধি থাকে, লাইভত আহিলেও সুধি থাকে, ইভাগেও সুধি থাকে, মানে মই কৈ আমনি লাগি গৈছেগৈ। আজি আকৌ মোক এনেকৈ দেখি পেলাই আকৌ নাহাঁহিব দেই, ইমান বোলে জবলা মবলাকৈ থাকি পেলাই ভিডিঅ' বনাইছে নেকি। ইমান বেছি ৰ'দ দিছে, গৰম হৈছে ন। এই গৰমত আৰু ষ্টাইল কৰিবলৈও সময় নাই, মনো নাযায়। আৰু মই ঘৰত যেনেকৈ থাকোঁ তেনেকৈয়ে মই ভিডিঅ' বনাই দিওঁ। ভিডিঅ' বনাম বুলি আৰু এক্সট্ৰা মেকআপ কৰি থাকিবলৈ মোৰ এইখিনি আৰু মই নোৱাৰোঁ আৰু দেই। আজি ৰ'দ কিমান দিছে জানেনে? চাওক, ইমান বেছি ৰ'দ দিছে, ক'বলৈ ভাষা নাই। মানে একেটা ৰ'দতে কেঁথা কম্বল ধুলেও শুকাই যাব বুলি ক'লেও বেয়া নহয়। আৰু সেইবিলাক বেলেগ কথা। মই সেইকাৰণে এই গছৰ তলত বহি আছোঁ। তাৰপিছত আপোনালোকৰ কিছুমান কুৱেশ্যনৰ এনচাৰ দিবলৈ আহিছোঁ, আৰু মানে উত্তৰ দি থাকিবলৈ নোৱাৰি। সেইকাৰণে এই ভিডিঅ' বনাই দি দিওঁ। ইভাগে কৈ মানে আমনি লাগি গৈছেগৈ। বেছি হাইষ্ট কমন কুৱেশ্যনটো হৈছে মোৰ ঘৰ ক'ত, কোন আছে, কোন আছে, মোৰ ঘৰ ক'ত হৈ থাকে। মই কৈ দিওঁ, মোৰ মাৰ ঘৰ মানে মোৰ জন্ম ঠাই বুলি ক'ব লাগিব। মই ধেমাজি ডিষ্ট্ৰিক্টৰ ছোৱালী, ডিষ্ট্ৰিক্টটোও কৈ দিছোঁ, চিমেণ্ট চাপৰি ছোৱালী। আৰু বৰ্তমান মই বিয়া সোমাইছোঁ লখিমপুৰলৈ। অ'কে। আৰু মোৰ মা ঘৰত আছিলে মা দেউতা, আমি ছোৱালী দুজনী, মই মাজু, মোৰ ভাইটি এটা হৈছে। মই ডিটেইলছলি কৈ দিছোঁ। আৰু বৰ্তমান মোৰ হাজবেণ্ডৰ ঘৰত হাজবেণ্ডৰ ভাইটি আৰু মা, আমি চাৰিজন। অ'কে। নম্বৰ কুৱেশ্যনটো হৈছে, মোক সোধে যে লাভ মেৰিজ য়া ফিৰ এৰেঞ্জ মেৰিজ। মোৰ লাভ মেৰিজ। অ'কে। ডিটেইল কৈ দিছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাব। নেক্সট আৰু মোক সুধি নাথাকিব, একদম সম্পূৰ্ণ ভিডিঅ'টো চালে মোৰ মানে ডিটেইল গম পাব। গম পাইছেনে? এটা সুধি থাকে মোৰ হেনো ল'ৰা ছোৱালী কিমান, সেইটো সুধি থাকে। বৰ্তমানলৈকে প্লেনিং নাই কৰা, আৰু সেইটোৱে কথা। আৰু বৰ্তমানলৈকে প্লেনিং নাই কৰা, মোৰ বাচ্ছা এতিয়ালৈকে নাই হোৱা। অ'কে। গোটেই ভালকৈ কৈ দিছোঁ, ইমান সুধি থাকে মানে সেইকাৰণে কৈছোঁ। আৰু মোৰ বিয়া কেতিয়া হৈছিলে সেইটোৰে, মই 2024ৰ 18 এপ্ৰিলত মই বিয়া সোমাইছোঁ। বৰ্তমান এই 2025ৰ 18 এপ্ৰিলত 1 year কমপ্লিট হৈছে। আৰু মোৰ পঢ়া শুনাৰ কথা বহুত বেছি সুধি থাকে। ইমান পঢ়া শুনা নাই মানে কি ক'বলৈকে লাজৰ কথা। আজিকালি যিমানহে পঢ়া শুনা, তাতে ক'লে মানে আকৌ আপোনালোকে হাঁহিব বুলি, সেইকাৰণে মই ক'বও মন নাযায়। কিন্তু হ'লেও যেতিয়া নেকি জানিব বিচাৰিছে, কোৱাটো মোৰ প্ৰয়োজন, হয় ন? মই BA কমপ্লিট কৰিছোঁ 2020ত। অ'কে। 2020ত মই BA কমপ্লিট কৰিছোঁ। আৰু সেয়াই, আৰু ইমানেই পঢ়া শুনা, যেনে তেনে আৰু নিজৰ চাইনটো দিব পাৰোঁ। আৰু এটা সুধি থাকে বহুতে, মোৰ হাজবেণ্ডে কি কৰে বুলি সুধি থাকে, মোৰ মানুহজনে কি কৰে সুধি থাকে। যিয়ে নকৰক, ধুনীয়াকৈ দুবেলা দুসাঁজ, আজিকালি দুবেলা নাখায়, তিনি বেলা খাওঁ দেই আমি, তিনিবেলা তিনি সাঁজ বুলি ক'ব লাগিব। ধুনীয়াকৈ খুৱাই আছে, আজিলৈকে একো অভাৱ হ'ব দিয়া নাই। চৰকাৰী চাকৰি নহয়, তথাপি প্ৰাইভেটেই কৰে। হ'লেও ধুনীয়াকৈ চলাই থাকিব পৰা হৈছে আৰু। কিন্তু চৰকাৰী নহয় বাৰু, চৰকাৰী গভৰ্ণমেণ্ট চাকৰি নহয়, সেইটোও কৈ দিছোঁ। কোম্পানী চাকৰি কৰে। চাকৰি বুলি ক'লে আকৌ সেয়াও হাঁহিব আপোনালোকে। কোম্পানী কাম কৰে বুলি ক'লেহে আকৌ কিছুমানে আকৌ ট্ৰল কৰি দিব, কোম্পানী চাকৰি কৰে বুলি কৈছে বুলি। কোম্পানী কাম কৰে। অ'কে। ঘৰৰ পৰাই সদায় অহা যোৱা কৰে। আৰু এটা সুধি থাকে মোৰ বয়স কিমান বুলি। বয়সটো বিশেষকৈ ক'ব নালাগে বুলি কয়, মানে বয়সনো ক'ব নালাগে মানে ক'ব নাপায় নে কি, এনেকৈ শুনিছিলোঁ। কিন্তু তথাপি আপোনালোকে ইমান যেতিয়া নেকি জানিব বিচাৰি আছে, সেইকাৰণে মই কৈ দিব বিচাৰিছোঁ। মই ডেট অফ বাৰ্থটোকে কৈ দিওঁ, 1999ত 1 মে তাৰিখে। গতিকে এতিয়া কিমান হৈছে হিচাপ কৰি ল'ব। আৰু সিমানেই মোৰ বিষয়ে, বেলেগ একো নাই। আৰু মোক সুধি থাকে কিবা জব কৰা নেকি, বোলে দেখিবলৈ হেনো টিচাৰ নিচিনা লাগে বুলি কয়। টিচাৰটো কৰিবলৈ চবৰে সপোন থাকে, হয়নে? কৰিবতো চবৰে মন যায়, কিন্তু আজিকালি কিমান পঢ়া শুনা লাগে চবেই জানে। সাধাৰণ BA পাছ কৰি পেলাই আপুনি টিচাৰ কৰাটো ইমান সম্ভৱ নহয়। হ'লেও লাগি আছোঁ বাৰু, কিন্তু যদি সফল হওঁ নিশ্চয় আপোনালোকক জনাম। কিন্তু বৰ্তমানলৈকে মই একো কৰা নাই, ঘৰতে আৰু প্ৰয়োজনীয় নিজৰ কামবোৰ কৰি থাকোঁ। নিজৰ যি ভাল লাগে সেয়া কৰোঁ। কাপোৰ চাপোৰ চিলাই মেলি মোৰ ভাল লাগে, বা বেলেগ একো নাই। মই নিজৰ কাম নিজে কৰোঁ। কিন্তু জব বুলি ক'বলৈ তেনেকুৱা একো নাই কৰা এতিয়ালৈকে। টিচাৰ নহয়, চবেই কৈ থাকে লাইভত, বহুতে কৈ থাকে যে টিচাৰ নিচিনা লাগে, সেইকাৰণে কৈছোঁ মই টিচাৰ নহয়, জাষ্ট মই হাউচ ৱাইফ হয়। মোৰ বিষয়ে ইমানটোৱে আছিলে, বেলেগ একো নাই। আৰু যদি কিবা জানিব বিচাৰে মেছেজ কৰিব বা কমেণ্ট কৰিব, মই আৰু জনাবলৈ চেষ্টা কৰিম। যিমানখিনি বেছি কমন কুৱেশ্যন আহি থাকে, মই সেইখিনিয়ে এনচাৰ দিলোঁ। ভিডিঅ'টো ইমানতে সামৰোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।